Hello guys, Asampurna YouTube channel আপোনালোকৰ আকৌ এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। কি খবৰ guys আপোনালোকৰ? ভালে চাগে? মোৰ খবৰো ভালেই। So guys, আজি ভিডিঅ'টো ধমাকাদাৰ ভিডিঅ' হ'ব guys। So guys, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ কাৰণে আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন প্ৰেছ কৰি অল কৰিব। তেতিয়া নতুন নতুন আপডেটবোৰ আপোনালোকে So guys, যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলৰ বাবে বহুতেই ভাল খবৰ লৈ আনিছো। So finally মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেটো বহুত ভাল আঁচনি এটা উলিয়াইছে। সো হেতু কাৰণে বহুতেই ভাল খবৰ। সো আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট পাছ কৰি থৈছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল খবৰ, খুবেই ভাল খবৰ। যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট পাছ কৰি ঘৰতে আছে বা যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট পাছ কৰি নিজৰ মাক দেউতাকৰ পৰা পইচা খুজিব নোৱাৰে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে বহুতেই ভাল খবৰ। সো সেইসকল কাৰণে মামাই আঁচনি এটা ওলাইছে। সো সেই আঁচনিটোৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি। যিহেতু আপোনালোকক মামাই প্ৰতি মাহে 2500 টকাকৈ দিব। সো হেতু কাৰণে বহুতেই ভাল খবৰ। সো প্ৰতি মাহে আপোনালোকক 2500 টকাকৈ এবছৰ দিব। সো বহুতেই ভাল খবৰ। আপোনালোকে সেই পইচাটোৰে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব বা কিবা কামৰ কাৰণে কিতাপ কিনিব পাৰিবা। সো হেতু কাৰণে মামাই সেই আঁচনিখন উলিয়াইছে, জীৱন প্ৰেৰণা আঁচনি। সেই আঁচনিত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু যোনসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট পাছ কৰিছে সেইসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, বাকীবোৰে নোৱাৰিব। সো যোনে যোনে গ্ৰেজুৱেট পাছ কৰিছে সেইসকল ল'ৰা ছোৱালীয়ে পাৰিব আৰু খুবেই ভাল খবৰ। এই আঁচনিখন কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো আপোনালোকক জনাইছোঁ। এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিব পাৰিব অক্টোবৰ মাহৰ পৰা। এই আঁচনিখনৰ অনলাইন ষ্টাৰ্ট হ'ব। সো এই আঁচনিখন অক্টোবৰ মাহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই আঁচনিখনত আপোনালোকে গভৰ্ণমেণ্ট গ্ৰেজুৱেট হ'ব লাগিব, প্ৰাইভেটত হ'লে নহ'ব। আৰু আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। আপোনালোকে মাহে মাহে 2500কৈ দিব আৰু আপোনালোকক যদি একেচোতে 25000 যদি লাগে সো 25000ও আপোনালোকক দি দিব। সো আপোনালোকে ইণ্টাৰভিউ দিবলৈও আপোনালোকৰ যদি কোনোবাই মা দেউতাৰ পৰা পইচা খুজিব নোৱাৰে সো হেতু কাৰণে আপোনালোকক এই পইচা দিছে। সো তাৰপিছত কোনোবাই কিতাপ কিনিব পৰা নাই তো কিতাপ কিনিবৰ কাৰণে পইচা আপোনালোকে ইউজ কৰিব পাৰিব। সো মামাই যিহেতু যিবোৰ মামাই কাম কৰিছে সো মামাক ধন্যবাদ দিব লাগিব। মামাই বহুত ভাল কাম কৰি আছে। সো হেতু কাৰণে থেংক ইউ মামা। সো আপুনি এনেকৈ ভাল ভাল কাম কৰি যাওক তাৰে কামনা কৰিছোঁ। সো আৰু যিহেতু আকৌ নতুনকৈ আহি আছে আসাম পুলিচৰো। সো মামাই কৈছে কামাণ্ডো উলিয়াই দিম বুলি কৈছে। সো সেইটো কাৰণে বহুতেই ভাল খবৰ লৈ আনিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক আৰু আপোনালোকে মোৰ চেনেল যদি প্ৰথমবাৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়াই আৰু বেল আইকন প্ৰেছ কৰি অল কৰি দিব। সো গাইজ আপোনালোকৰ কাৰণে এনেকৈ মই ভাল ভাল ভিডিঅ'বোৰ লৈ আনিম। সো আপোনালোক ছাপোৰ্ট কৰি যাওক। সো আৰু আপোনালোকে এনেকৈ মৰম দি থাকিব। সেইটো কাৰণে আপোনালোকে মৰম দিলেহে মই অলপ ভিডিঅ' বনাব পাৰিম। ভাল লাগে তেতিয়া লাইক অকণমান কমেণ্ট কৰি দিলে। সো সেইটো কাৰণে আজিলৈ বাই বাই। সো আপোনালোক আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজি ভিডিঅ'টো সেইটোৱে আছিলে। সো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।